হাদিছত আহিছে নেকি? হয়, কোরআন আৰু হাদিছতো ইয়াৰ প্ৰমাণ পোৱা যায় যে আমি 31ৰ নাইট আমি সুন্দৰভাৱে ভদ্ৰভাৱে ইছলামী নীতি নিয়মখিনি পালন কৰি পেলাই আমি উদযাপন কৰিব পাৰিম, কোনো ধৰণৰ বাধা নাই। কোরআনত 31 ডিসেম্বৰ পালন কৰিব লাগে বুলি আপুনি দেখুৱাই দিব পাৰিলে মই জীৱনত আৰু মই আপোনাৰ ভৰি ধুৱাই দিম। মই মানে ভিডিঅ' বনাব মোল্লা কিছুমানতো আছেই, কোনো কাম নাই ইহঁতৰ, এটা ভাল কথা ক'বলৈতো এওঁলোকৰ মানে ওচৰত নাইকিয়া ইমানখিনি দিমাগ, চাব ভে ভে কৰি ফুৰিব এতিয়া। মোল্লা বে বে কৰে মানে আজহাৰীয়ে ভাবিছে তাৰলৈকে ডিগ্ৰী কোনো লোৱা নাই, তেওঁ যিমান এইবিলাক ডিগ্ৰীটো ঘৰত বহি বহি মানুহে পঢ়িব পাৰে, এইবিলাক ডিগ্ৰী মানুহে ঘৰত বহি বহি হাসিল কৰিব পাৰে। ইয়াত ঘৰত বহি বহি বঙালমৰাত, আহমেদপুৰত, ইছলামপুৰত, ফতেহপুৰত বহি বহি আজহাৰী মই লিখিব পাৰিম এইবিলাক ডিগ্ৰী। যিসকলে বাধা দিয়ে তেওঁলোকৰ আচলতে মানসিকতাটোৱে বেয়া। 31 ডিচেম্বৰ আমি কিয় বাধা দিবলৈ যাম? সামাজিক হিচাপে কোনোবাই 31 ডিচেম্বৰ পালন কৰিব, অন্য ধৰ্মৰ মানুহে পালন, ইছলাম ধৰ্ম যিটো নাই, কোৰআন শৰীফত নাই, হাদিছত নাই। তেওঁলোকে বান্ধি ৰাখিব বিচাৰে ৰাইজক, হেঁচা দি ৰাখিব বিচাৰে, ৰছীৰে টাইটকে বান্ধি দিছে। ইছলাম তেনেকুৱা বস্তু নহয়। ইছলাম ধৰ্ম আজহাৰী এজন কুঁৱাৰ ভেকুলী বুলি মই কৈছোঁ। আজহাৰী এটা কুঁৱাৰ ভেকুলী, আৰু কুঁৱাৰ ভেকুলীয়ে ইছলামৰ বিষয় লৈ পেলাই একোৱেই নাজানে। তেওঁ যিবিলাক মন্তব্য দিছে এইবিলাক মন্তব্য দি পেলাই বিজেপি চৰকাৰখনে তেওঁক ভাল পায় নেকি এই চেষ্টা তেওঁ কৰি আছে, আৰু এই চেষ্টা কৰি ইছলামৰ বিৰুদ্ধে কথা কৈ পেলাই বিজেপিৰ অন্তৰত উঠিবৰ চেষ্টা নকৰিব। আপুনি বিজেপি দলত জইন কৰক, আপোনাক বিজেপি এনেই মৰম কৰিব, মানৱ ডেকা এনেই মৰম কৰিব আপোনাক। মানৱ ডেকাজন ভাল মানুহ, আপোনাক এনেই মৰম কৰিব। আপুনি সেইবিলাক কৰি পেলাই মানৱ ডেকাৰ ওচৰ চাপিব নালাগে, বিজেপিৰ ওচৰ চাপিব নালাগে। হিমন্ত বিশ্ব শৰ্মা আপোনাক পাত্তা নিদিয়ে, এনেকুৱা মোল্লা তেওঁ বহুত জানে, এইবিলাক তেওঁ জানা আছে। আজহাৰীয়ে কোৰআন শ্বৰীফ সম্পূৰ্ণ ভালকৈ পঢ়া নাই, আৰু তেওঁ বিভিন্ন ৰকমৰ কথাবিলাক কৈ থাকিলেই নহ'ব। কোৰআন শ্বৰীফ 31 ডিচেম্বৰৰ বিষয় লৈ পেলাই ক'তো নাই, একো লিখা নাই। 31 ডিচেম্বৰ যদি অসমৰ মানুহে পালন কৰে সেইটো বেলেগ কথা, কিন্তু কোৰআনৰ এজন মুছলমানে পালন কৰিব লাগিব বুলি এইটো আজহাৰীয়ে ক'ব নোৱাৰে, কামাল আজহাৰীয়ে ক'ব নোৱাৰে। আৰু কামাল আজহাৰীয়ে বিভিন্ন ৰকমৰ কটু মন্তব্য কিছু শুনি আছোঁ আলিম ওলামাসকলৰ ওপৰত। এই মোল্লা বুলি কয়, তেখেত নিজে এজন মোল্লা, আৰু তেখেতে সুন্নতৰ ওপৰত যিবিলাক কথা কৈছে যে এইটো পাঞ্জাবী পাইজামা এইটো ইছলামৰ পোছাক নহয়, মই ইমান দিন মাতা নাই। আচলতে কামাল আজহাৰীৰ এইটো মস্তিষ্কৰ বিকৃতি ৰূপ ধাৰণ কৰিছে, আৰু কামাল আজহাৰী কোনো আলিম ওলামা কোনো মানুহে যাতে কামাল আজহাৰীৰ কথাত কোনো ৰকমৰ কাউণ্টাৰ নিদিয়ে, কোনো ফেচবুক অথবা কোনো চেনেলত কোনো কথা নকয়। সি নিজে বকবকাই এদিনাখন নিজে শেষ হৈ যাব, ধ্বংস হৈ যাব। সি যিমান কথা কয় চব ইছলামৰ বিৰোধী কথা কয়। আৰু কামাল আজহাৰী চাহাবক মই অনুৰোধ জনাম, আপুনি আলিম ওলামাসকলক, জোনাবসকলক এনেধৰণৰ কথা নক'ব। আপুনি এজন বেয়াদবৰ বাহিৰে আৰু একোৱে নহয়। আৰু গোটেই অসমৰ ভাৰতবৰ্ষৰ আলিমসকলক মই অনুৰোধ জনাম, কামাল আজহাৰীৰ বিষয়ে কোনো মন্তব্য ফেচবুক অথবা কোনো চেনেল, কোনো সামাজিক মাধ্যমত আপোনালোকে নিদিব। কামাল আজহাৰীৰ গোটেই হিষ্ট্ৰী মই জানো, তেখেতৰ আব্বাজনৰ হিষ্ট্ৰী মই জানো, তেখেতে কিদৰে হ'ল কি হ'ল নহ'ল সেইখিনি কথা মই ক'বলৈ যোৱা নাই। কামাল আজহাৰী চাহাবক অনুৰোধ জনাম, আপুনি 31 ডিচেম্বৰ যদি কোৰআন শৰীফত উলিয়াই দিব পাৰে, মই জীৱনত কোনোদিন ক'তো ৱাজ নকৰোঁ, কোনো মাহফিল নকৰোঁ, কোনো সমাজত কোনো কথা নকওঁ, এজন জোনাব হিচাপে মই একো কথা নকওঁ। আপুনি যি কথা বকি নিদিব, আৰু যি কথা কোৰআনৰ ওপৰত তহমত উঠাই নিদিব। কোৰআনত 31 ডিচেম্বৰ পালন কৰিব লাগে বুলি আপুনি দেখুৱাই দিব পাৰিলে মই জীৱনত আৰু মই আপোনাৰ ভৰি ধুৱাই দিম। মই আপোনাৰ ভৰি ধুৱাই দিম। আপুনি কি ধৰণে কথা কয় এইবিলাক? কোৰআন শৰীফৰ 31 ডিচেম্বৰৰ বিষয় লৈ পেলাই ক'ত আছে? আপুনি যি বকি দিব সেইটোৱে হ'ব নেকি? আপুনি ভৱিষ্যতে এনেকুৱা কোৰআনৰ ওপৰত এনেকুৱা অশালীন মন্তব্য নকৰিবৰ কাৰণে মই আপোনাক সকীয়াই দিছোঁ। আপুনি যিহি আলিমৰ ওপৰত যিহি কথা কয়, আপুনি ৰছিদ আহমদ গংগোহীৰ কথা কয়, আছাদ মদনীৰ কথা কয়, আপুনি কিমান ডাঙৰ মোল্লা হৈছে? আপুনি কিহে পঢ়ি আহিছে? আপোনালোকে ভাল ভাল শিক্ষিত মানুহ দুনিয়াত আছে, সেইসকল দেখোন একো কথা নকয়। মানুহক কথা কওঁতে ভদ্ৰতা অৱলম্বন কৰিব, আৰু ভদ্ৰতা কাক কয় এইটো শিকি ল'ব। আপুনি কি আজহাৰী হৈছে? এনেকুৱা আজহাৰী ডিগ্ৰী থকা পকেটত এনেকুৱা জোকাৰ মাৰিলে মন ডিগ্ৰী সৰি পৰিব। বহুত ডিগ্ৰী লৈ থৈছোঁ, কোনোদিন কোনোদিন কটু মন্তব্য নকৰোঁ। মানুহৰ লগত বেয়াদবি কথা কোৱা আৰু মানুহক ইছলামৰ বিৰুদ্ধে আপুনি যিবিলাক মন্তব্য ফেচবুক ছ'চিয়েল মিডিয়াত আপুনি দি আছে, এইবোৰ মন্তব্য আপুনি নকৰিব। এইবোৰ কৰাৰ পৰা আপুনি বিৰত থাকক। আপোনাক মই এইটো আহ্বান জনাইছোঁ। ইছলাম ধৰ্ম আজহাৰী এজন কুঁৱাৰ ভেকুলী বুলি মই কৈছোঁ। আজহাৰী এটা কুঁৱাৰ ভেকুলী, আৰু কুঁৱাৰ ভেকুলীয়ে ইছলামৰ বিষয় লৈ পেলাই একোৱেই নাজানে। তেওঁ যিবিলাক মন্তব্য দিছে এইবিলাক মন্তব্য দি পেলাই বিজেপি চৰকাৰখনে তেওঁক ভাল পায় নেকি এই চেষ্টা তেওঁ কৰি আছে, আৰু এই চেষ্টা কৰি ইছলামৰ বিৰুদ্ধে কথা কৈ পেলাই বিজেপিৰ অন্তৰত উঠিবৰ চেষ্টা নকৰিব। আপুনি বিজেপি দলত জইন কৰক, আপোনাক বিজেপি এনেই মৰম কৰিব, মানৱ ডেকা এনেই মৰম কৰিব আপোনাক। মানৱ ডেকাজন ভাল মানুহ, আপোনাক এনেই মৰম কৰিব। আপুনি সেইবিলাক কৰি পেলাই মানৱ ডেকাৰ ওচৰ চাপিব নালাগে, বিজেপিৰ ওচৰ চাপিব নালাগে। হিমন্ত বিশ্ব শৰ্মা আপোনাক পাত্তা নিদিয়ে, এনেকুৱা মোল্লা তেওঁ বহুত জানে, এইবিলাক তেওঁ জানা আছে।
মোল্লাই বে কৰে মানে আজহাৰীয়ে ভাবিছে তাৰলৈকে ডিগ্ৰী কোনেও লোৱা নাই, তেওঁ যিমান এইবিলাক ডিগ্ৰীটো ঘৰত বহি বহি মানুহে পঢ়িব পাৰে, এইবিলাক ডিগ্ৰী মানুহে ঘৰত বহি বহি হাচিল কৰিব পাৰে। ইয়াত ঘৰত বহি বহি বঙালমৰাত, আহমেদপুৰত, ইছলামপুৰত, ফতেহপুৰত বহি বহি আজহাৰী মই লিখিব পাৰিম এইবিলাক ডিগ্ৰী। 31 ডিচেম্বৰ আমি কিয় বাধা দিবলৈ যাম? সামাজিক হিচাপে কোনোবাই 31 ডিচেম্বৰ পালন কৰিব, অন্য ধৰ্মৰ মানুহে পালন, ইছলাম ধৰ্মত যিটো নাই, কোৰাণ শৰীফত নাই, হাদিছত নাই, তেওঁ দেখুৱাই দিব নোৱাৰিব এইটো। এনে নাই, এইটো তেওঁ ভুল মন্তব্য কৰিছে, এই ভুল মন্তব্য শুধৰণি কৰিবৰ কাৰণে তাক সকীয়াই দিছোঁ মই।